বৰ্তমান উপস্থিত আছোঁ মই বুলবুল দত্তৰ ঘৰত আৰু বুলবুল দত্তক কিকে অঁ দিকে মোৰ ঘৰৰ পৰা যিহেতু বেছি দূৰ নহয় আৰু সি খুব মানে এজন খুব ভাল খেতিয়ক আচলতে আৰু কৃষ্ণ দেই দগদাই নধৰিবা আৰু খুব ধুনীয়াকৈ খেতি বাতিবিলাক কৰিছে এইবিলাক গোটেই জলকীয়া গছ এই নেযাওঁ নেকি ইয়াৰ পৰাই কৰোঁ দিয়া হ'ব একো নাই এনেই যাবলৈ মানে বেয়া নহয় যিমান হ'লেও আৰু খুব কষ্টৰে সি আচলতে ভিডিঅ'বোৰ আপোনালোকক বনাই দিয়ে থাকে আৰু যিমান হ'লেও বাৰীত সোমাবলৈ এনেই বেয়া লাগে কিছুমানে মানে পটককৈ সোমাই আহে কিন্তু হ'লেও আমাৰ মানে অসমীয়া কিছুমান নিয়ম নীতি থাকে অসমীয়া সমাজত তো বাৰীলৈ এনেকৈ সোমাই আহিব আচলতে নালাগে তো সেই সোমাই আহিব ইমান মনটো নাছিলে সি জোৰ কৰাৰ কাৰণে সোমাই আহিছোঁ দেই ইয়াত চাওকচোন জলকীয়া গছবিলাকত ইমান ধুনীয়াকৈ জলকীয়া লাগি আছে বিলাক আৰু তাৰ মুখেদিয়ে দুআষাৰমান আমি শুনিম বেক কেমেৰাটো মই নাজানো নহয় কৰিবলৈ ইভিনিং কৰিব পাৰিবি ন একেটাতে কৰিছোঁ আৰু এয়া হৈছে বুলবুল দত্ত আৰু দিকে বুলি টেকনিকেল ফাৰ্মিং বুলি ক'লে চবে চিনি পায় অঁ ইয়াত নেকি বেক কেমেৰাটো এইটোৱে হ'বলা নহৈছে যে নহয় বাৰু মই কৈ দিছোঁ এনেকৈ কৈ দিছোঁ তুমি কোৱা ভাল উঠা নাই যে অঁ এই উঠিছে এতিয়া কোৱা তোমাৰ নমস্কাৰ আজি সংগীতা বা মোৰ ঘৰলৈ আহিলে খেতি পথাৰখন অকণমান চাবৰ কাৰণে ভোট জলকীয়া চাবৰ কাৰণে যে কি নহওক অহাৰ পৰা ভালেই লাগিলে পানী হৈ গ'ল নাৱত উঠি এডোখৰ আহিছে আৰু এডোখৰ খোজকাঢ়ি আহিলে ন আহি কষ্টও হ'ল ভোট জলকীয়াক মই খেতি ভিডিঅ'বিলাক দি থাকোঁ যিহেতু ডিকে টেকনিকেল ফাৰ্মিং বুলি ইউটিউব চেনেলত ডিকে বুলি ক'লে চবেই চিনি পায় আৰু বাইদেউবাবু এটা চেনেল আছে তেওঁ অকণমান আচাৰ সেইবিলাকৰ লগত জড়িত খুবেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰিলে মানে আকৌ আগবাঢ়ি যাবৰ কাৰণে আৰু আপোনালোকে চাবলৈ বিচাৰি পিনে চব ভোট জলকীয়া কৰা আছে আৰু যিহেতু আমাৰ ঢকুৱাখনাত খুব বৰষুণ হৈ আছে এইকেইদিন আৰু বৰষুণ ধুমুহাৰ ফলত বহুত অকণমান ক্ষতি হৈ আছে জলকীয়া গছ ভাগিলে শিল পৰিলে অকণমান ক্ষতি হৈছে যে কি নহওক বৰ্তমান এতিয়া আজিৰ পৰা ৰ'দ দিছে ভাল হ'ব বুলি ভাবিছোঁ আৰু কি হয় আৰু ভোট জলকীয়া খেতি কৰাত ইমান সহজ নহয় বহুত কষ্ট হয় আপোনালোকে কৰিলেও ভালকৈ শিকি মেলি কৰিব তেতিয়া আপোনালোকে ছাকচেছফুল হ'ব পাৰিব এনেই যধে মধে ঘৰকৈ ভিডিঅ' এটা দেখি পিনি কৰি নিদিব আৰু মানে দেখিছেনে কিমান কষ্ট মালচিং চালচিং লগাই এইবোৰ পলিথিন দি পিনি এনেকৈ লগাবলগীয়া হয় বহুত কষ্ট হয় সেইকাৰণে ভালে কুশলে আপোনালোকে শিকিলৈহে ভালকৈ কৰিব নহ'লে ইভাগে নকৰিব আপোনালোকৰ লোকচান হোৱা সম্ভাৱনা আছে তাৰমানে আৰুনো কি ক'ম আৰু ফাৰ্ষ্ট টাইম মই আজি কি কয় হেৰিয়ত উঠি আহিছোঁ এইটো ইমান দ হৈ গ'ল বুলি নাজানো নহয় তাৰপিছত পাৰ কৰাই দিলে বাৰু আৰু আচলতে বহুত কষ্ট কৰিছে কষ্টৰ ফল সঁচাকৈ মিঠা আৰু খুব ধুনীয়াকৈ জলকীয়াবিলাক লাগিছে কিন্তু এইকেইদিন বতৰটো যিহেতু বেয়া অকণমান অনিষ্ট হৈছে ন বতাহ এতিয়া বলিয়ে আছে অনবৰতে বতাহৰ কাৰণে আচলতে খাটি খোৱা অসমীয়া আৰু খেতিয়ক এখেতকে কয় আৰু কিছুমানে আচলতে বহুতক দেখিছোঁ মানে এনে সহজে মানে ওপৰতে কিছুমান বস্তু এনেই খাই থাকে অফিচৰ পৰা হওক কিবা পৰা হওক কিন্তু আচলতে বস্তুবোৰ এখেতলোকে পাব লাগে পাইছোঁ আৰু আমি ন চলাৰ তৰা এনেকৈ পাইপবিলাকো পাইছোঁ ধুনীয়াকৈ চব ভালে কুশলেই পাইছোঁ বাৰু নোপোৱাকৈ থকা নাই এগ্ৰিকালচাৰৰ লগত ছাপোৰ্ট আছে বাৰু আমাক ছাপোৰ্ট কৰে বাৰু প্ৰতিটো ক্ষেত্ৰত আৰু সেই ক্ষেত্ৰত ভাল লাগিলে অহাৰ কাৰণে আৰু সেয়াই আৰু ইমান বেছি কিবাও নকৰোঁ ভিডিঅ'ত ইমান মানে কথা কৈ থকাৰ অভ্যাস নাই অকণমানকৈ বনাইছোঁ আপোনালোকক অকণমান দেখালোঁ আপোনালোকে মৰম দিব বুলি আশা কৰিছোঁ